এয়া এডাল সৰু লোহা, এটা খালী ডটপেনৰ বাঁহ, এটা খালী বয়াম, তাৰপিছত এখন দা। এতিয়া গোটেই লকডাউনৰ সময়ত আমি ঘৰতে বহি কি কৰিব পাৰোঁ তাৰ ব্যৱস্থা, ঘৰতে বহি এনেই কিনো কৰোঁ তাকে ভিডিঅ' এটা বনাইছোঁ। ঘৰতে আমি এতিয়া কেনেকৈ ডটপেনটো কাটি পানী চানী চাবোনেৰে হাত ধুব পাৰোঁ। ইমান টান আছে কাটিবলৈ, এইটো ইমানটো কাটি আমি কেনেধৰণে চাবোনেৰে হাত ধুব পাৰোঁ ঘৰতে বনাই ল'ব পাৰি। এনে থকা সময়ত সকলোৱে কৰি চাবচোন। ধুনীয়াকৈ আমাকে কাটি ল'ব লাগিব। সকলোৱে যাতে ঘৰতে থাকি এই জুই আছে, জুইতে গৰম কৰিম অলপ দেৰি কাৰণে। তাৰপিছত সকলোৱে গৰম পানী খাইছে নাই কোৱা? গৰম পানী খাব দেই সকলোৱে। এঙাঠা জুই জ্বলি আছে, এঙাঠা জুই জ্বলি আছে। তাৰপিছত এতিয়া এডাল দি দিম, ৰঙা জুইত গৰম হ'ব। আৰু অলপ জুই দি দিওঁ, তাৰপিছত গৰম হ'ব। সকলোৱে ভিডিঅ'টো চাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। সকলোৱে সজাগ সচেতনতা হওক। অতি সহজতে সেইটো ঘৰতে তৈয়াৰ কৰি ল'ব পাৰি। সকলোৱে নিজৰ ঘৰত থৈ ল'ব চলে আৰু অলপ দেৰি পাছতে মোৰ এইটো কাম হৈ যাব। এয়া হৈ গ'ল, তাঁৰডাল গৰম হৈ গ'ল। এতিয়া ইয়াক আমি কেনেদৰে কৰিম, এইটো বৈয়াম, এইটো সাধাৰণ এটা বটল বৈয়াম, তাত ইয়াক এতিয়া কেনেকৈ এইডাল তাঁৰডাল গৰম হৈ আছে, সৰুকৈ এটা কলমটো সোমাই দেখুৱাওঁ, এইটো বাটা হৈ গ'ল, দেখিছে? এতিয়া এইটো ডটপেনটোৰ কিন্তু আমি এইফালে কাটি থৈছোঁ আৰু এইফালেও নাই কটা। এতিয়া আমি লাহেকৈ পকাই মেলি যদি সুমিয়াই দিওঁ, অলপমান বাটটো সৰু হৈছে আৰু অলপ ডাঙৰ কৰি লৈছোঁ, দেখিছে? এয়া এতিয়া এই নিশ্চয় সোমালে বছ। এতিয়া এইটো আমাৰ হৈ গ'ল। এতিয়া এই আমাৰ তৈয়াৰ হৈ গৈছে সম্পূৰ্ণভাৱে, দেখিছে? ইয়াৰ কাম হৈ গ'ল আৰু ইয়াক প্ৰয়োজন নাই, ইয়াক থৈ দিলে হৈ যায় তাঁৰ, সাধাৰণ তাঁৰ গৰম কৰি পিনে উলিয়াই দিলে হৈ গ'ল। ইয়াৰ কাম হৈ গ'ল। এতিয়া আমি সম্পূৰ্ণভাৱে এতিয়া ব্যৱহাৰ কৰিব পাৰিম। ব'লক তেনেহ'লে, এয়া হৈ গ'ল তৈয়াৰী সম্পূৰ্ণ। ইয়াক এতিয়া টিউবৱেল আহিছোঁ, টিউবৱেলত পানী সুমিয়াই মেলি খাম। টিউবৱেলটো মটৰ চুইচ দি দিব লাগিব।
সম্পূৰ্ণ পানী ফুল হৈ গ'ল। আৰু এতিয়া আমি কি কৰিব লাগিব? মটৰ বন্ধ কৰি দিব লাগিব নহয়। মটৰ বন্ধ হ'ল, সম্পূৰ্ণ হৈ গ'ল এতিয়া আমাৰ হাত ধুবৰ কাৰণে। বছ এইটো পানী ফুল আছে, মুখখন ঠিক হৈছে। এইটো আহি গ'ল, এইয়া নতুন ব্যৱস্থা ঘৰতে তৈয়াৰ কৰি ল'ব দেই সকলোৱে। চাবোন আছে আমাৰ, পানী অলপ অলপ পৰি আছে, উপায় নাই নকৰে। তাৰপিছত এইটো সাধাৰণ টিউবেলৰ পানী ওলাব। পাবৰ কাৰণে হাত ধুব লাগিব। সকলোৱে নিজে ঘৰতে এনেই থকাবিলাকে কিনো কৰিব, এনেকুৱা এটা বনাই ল'ব, সকলোৱে যাতে হাত আৰু সকলোৱে চফাকৈ থাকিব দেই। ঠিক আছে, এতিয়া দেখিছে পানী আহি গ'ল। সকলোৱে এনেকৈ 20 ছেকেণ্ড হাত ধুব। চাফ চিকুণকৈ সকলোৱে ঘৰতে হাত ধুই মেলি কৰোণাৰ পৰা মুক্ত পাব। এনেকৈ 20 ছেকেণ্ড হাত ধুব। এনেই থকা বিলাকে ঘৰতে এনেকুৱা এটা সাজি ল'ব। চফাকৈ ধুই মেলি কৰোণাৰ পৰা দূৰত ৰাখিব। চাফ চিকুণকৈ থাকিব, বন্ধ কৰিব। এয়া এনেকুৱা ধৰণৰ সকলোৱে কৰিব, নিজৰ নিজৰ ঘৰতে তৈয়াৰ কৰি ল'ব পাৰি। এই নতুন ডিজাইন ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু সকলোৱে সজাগ আৰু সচেতনতা হওক। নিজৰ ঘৰতে এনেকুৱা এটা তৈয়াৰ কৰিলে সহজ পদ্ধতি একেবাৰে উচিত। মই সম্পূৰ্ণ কৰি দেখাইছোঁ। এইটো এটা নতুনকৈ